Hey guys, Assalamualaikum and welcome back to my channel. So, আজিৰ ভিডিঅ'ত আপোনালোকে গম পাব মোৰ পৰিচয়, মই কোন হয়, মই ক'ত থাকো আৰু most important, মই মোৰ মুখখন মানে মই মোৰ ফেচ কিয় নেদেখাও। তেতিয়াহ'লে বলক আজিৰ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। এতিয়া বাজিছে ৰাতিপুৱাৰ 6টা আৰু মই বাহিৰৰ ভিউ এনজয় কৰি মানে বাহিৰৰ পৰিৱেশ এনজয় কৰি ৰুমত আহি পেলাই মোৰ ব্ৰেকফাষ্ট কৰি আছোঁ, যেটো হ'ল অভাৰনাইট ওটছ, যেটো মোৰ মোষ্ট ফেভৰেট ব্ৰেকফাষ্ট আৰু যেটো একদম ইজি ৰেচিপি বনোৱাৰ কাৰণে। চ' এনিৱে ইয়াৰ পিছত আমি অকণমান বাহিৰলৈ ওলাই যাম বজাৰ কৰিবলৈ। কিছুমান সৰু সুৰা বজাৰ আছে, চ' ইয়াতে কৈ দিওঁ। চ' মোৰ নাম হ'ল ইনচানা, মই থাকোঁ গুৱাহাটীৰ এখন সৰু চহৰত। মোৰ মাৰ ঘৰ হ'ল গোৱালপাৰা। চ' ইয়াতে যিটো ভিডিঅ' ক্লিপ দেখাই আছোঁ সেইটো মোৰ মাৰ ঘৰৰ, মানে ইয়াতে মই আৰু মোৰ মা আমি দুজনী মিলি অকণমান বজাৰ কৰিবলৈ গৈছিলোঁ। চ' তাৰে ইয়াতে যিটো স্কুল অলপ আগতে দেখা পাল সেইটো স্কুলত মই পঢ়া শুনা কৰিছোঁ। চ' এতিয়া আমি গৈ আছোঁ চিটি হাব। এয়া আহি পালোঁ আমি চিটি হাব। ইয়াতে আমি কেইটামান যিবিলাক দৈনন্দিন কাম কাজত প্ৰয়োজনীয় সেনেকুৱা কিছুমান বস্তু কিনিম। চ' মোৰ ভিডিঅ'ত মানে মোৰ চেনেলত যিমানবোৰ ভিডিঅ' আপলোড হ'ব তাতে মই কেতিয়াও মোৰ ফেচ নেদেখাওঁ, কাৰণ মই ভাল নাপাওঁ এনেকৈ মোৰ ফেচ দেখাই পেলাই ছ'চিয়েল মিডিয়াত। মানে সকলোৱে চাওক মোৰ ফেচটো, এইটো মই ভাল নাপাওঁ। চ' সেইবাবে মই মোৰ ফেচ নেদেখাওঁ, মোৰ ভাল নালাগে। আৰু মই ভাবোঁ যদি মোৰ মাজত টেলেণ্ট আছে তেতিয়াহ'লে মই মানে নিজৰ ফেচ নেদেখুৱাকৈ আগুৱাই যাব পাৰিম। চ' সেই ভাৱনাৰে মই এই চেনেলটো ষ্টাৰ্ট কৰিছোঁ আৰু এনেকৈ এই চেনেলটো আগবঢ়াই লৈ যাম। আৰু এই চেনেলত মই মোৰ দৈনন্দিন জীৱনত মই কি কৰোঁ কি নকৰোঁ মানে ক'ব গ'লে কমপ্লিট মানে হাউচ ৱাইফ ছিষ্টেমৰ ভ্লগ পাব আপোনালোকে এইটো চেনেলত। চ' চাই থাকিব এইটো চেনেলটো, ছাবস্ক্ৰাইব কৰি ল'ব আৰু মোক ছাপৰ্ট কৰিব। চ' ফাইনেলি আমাৰ চিটি হাবৰ যিখিনি শ্বপিং সেইখিনি আমি টুকটাককৈ আৰম্ভ কৰি দিছোঁ, কিনি আছোঁ চাই পেলাই কোনটো কিনিলে ভাল হয়, কোনটো কিনিলে কি হয়, মানে এইটো পৰি চাই পেলাই কিনি আছোঁ। ইয়াতে কমফৰ্ট মাও ল'ল এটা আৰু এটা মই নিজৰ বাবেও লৈ আহিলোঁ। আৰু মই এইটো ইউজ কৰি চাইছোঁ, বহুত ভাল হয়। কাৰণ আমাৰ কি হয়, ক'ৰবাত যাব লগা হ'লে তৎক্ষণাত পাৰফিউম বা হেৰি লগোৱা নাযায়, বা দৈনন্দিন মানে সদায় মানে যিবিলাক ব্যৱহাৰ কৰা কাপোৰ, যিবিলাক পিন্ধা কাপোৰ, সেইবোৰো মানে অকণমান চেণ্ট ওলালে মানে অকণমান সুগন্ধি ওলালে ভাল লাগে ন। চ' এইটো ভাল হয়, মই ব্যৱহাৰ কৰি চাইছোঁ, বহুত ভাল হয়। চ' আমাৰ চিটি হাবৰ শ্বপিং শেষ হোৱাৰ পিছত আমি বিশালত গৈছোঁ। আমাৰ এখন বেগ ল'ব লগা আছিলে কাৰণ মাহঁতে ফুৰিব যাব। চ' সেইবাবে আমি বিশালত গৈছোঁ। আকৌ বিশালত গৈ পেলাই আমি বেগ লৈছোঁ, লৈ পেলাই আমি চিধা ঘৰলৈ গুচি আহিছোঁ। চ' আজিৰ ভিডিঅ'টোত বাছ এইখিনিয়ে আছিল। আৰু ইয়াতে মই মানে বিশালত অকণমান দেখাবলৈ চেষ্টা কৰিছোঁ যে কি আছে। ইমান ভালকৈ পাৰা নাই, চেক কৰি আছে মোৰ হাত, কাৰণ মোৰ মনে মনে বহুত ভয় লাগি আছিল যে বিশালৰ মানুহবিলাকে বা কি ভাবি আছে মোক চাই পেলাই, কিবা কয়েই নেকি আৰু। চ' ইয়াতে ধুনীয়া কুৱেশ্যন আছে, মানে কুৱেশ্যন বহুত ধুনীয়া ভেৰাইটিজৰ আনি থৈছে তেওঁলোকে, পৰ্দাবিলাকো বহুত ধুনীয়া। চ' আমাৰ বিশালৰ বজাৰ হৈ যোৱাৰ পিছত আমি ঘৰত লৈ গুচি গ'লোঁ। চ' আজিৰ ভিডিঅ'ত এইখিনিয়ে আছিল। তেতিয়াহ'লে আপোনালোকক মই নেক্সট ভিডিঅ'ত লগ পাম। তেতিয়ালৈ আল্লাহ হাফিজ, ভালে থাকিব।